Hello everyone. আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube চেনেল পঞ্চাং বেলেলৈ। গাইজ থাম্বনেলটো চাই আপোনালোকে গমে পাইছে চাগে আৰু আজি মোৰ ভিডিওটো। গাইজ আজি মই একদম ভাত খাই পিনিয়ে মানে একদম পঢ়া আৰম্ভ কৰিম। কাৰণ মই একদম এতিয়া ফিল্ডৰ পৰা আহিছোঁ, মানে ফিল্ডৰ পৰা আহি গা পা ধুলোঁ, ধুই পিনি চুৱেটাৰ পিন্ধিছোঁ আৰু আজি মানে মই দিনত অকণমান ভাত খাইছিলোঁ আৰু লগতে আজি পুৰা ৰানিং কৰিলোঁ। সেইটো কাৰণে একদম ভোক লাগি আছে, ভোক একদম খাব মন গৈছে কিবা কিবি। একদম আজি চাও নাখাওঁ, একদম ডাইৰেক্ট ভাত পানী বনাম খাম আৰু তাৰ পাছতে পঢ়া শুনা কৰিম। আজি মই জীৱনত ফাৰ্ষ্ট টাইম ইমান সোনকালে ভাত খাম। এতিয়া কেইটা বাজিছে 5:30 আৰু ভাত পানী বনাই হওঁতে কিমান 6:30 হ'ব আৰু 6:30তে ভাত পানী খাম। খাই পিনি অকণমান পঢ়িম আৰু পঢ়িলেতো সোনকালেই টোপনি ধৰে আৰু ভাত খোৱাৰ লগে লগে টোপনি ধৰে। তথাপিও অলপ পঢ়িবলৈ চেষ্টা কৰিম ন। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। এতিয়া মই একদম লগে লগে ভাত পানী বনাম। আজি কি বনাম জানানে? আজি ব্ৰইলাৰ মাংস আনিছোঁ। একদম পূৰা ভোক লাগি আছে তো, সেইটো কাৰণে মইতো সদায় ৰাতি ব্ৰইলাৰ মাংস খাওঁ। অলপ আনিছোঁ বাৰু, অলপ খাওঁ। তো এতিয়া মই ব্ৰইলাৰ মাংস বনাম আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। এতিয়া কিটচেন ৰুমত আহিলোঁ। এতিয়া ভাত পানী বনাবলৈ আৰম্ভ কৰিম। কুকাৰত এতিয়া ভাতটো বহাই দিম, ভাতটো আৰু মাংসটো অকল ফ্ৰাই কৰিম। অকল শুকানকৈ ফ্ৰাই কৰি খাম, আলু চালু একো নিদিওঁ, একদম চিম্পলকৈ বনাই খাম। সদায় মাংস খোৱাৰ কাৰণে, সদায় তেল খোৱাৰ কাৰণে একদম পিম্পলছ উঠিছে, দেখিছে চাগে। এতিয়া মই মাংস ফ্ৰাই অকল শুকানকৈ ফ্ৰাই কৰিছোঁ, দেখিছে চাগে আপোনালোকে। এতিয়া লাইন কৰি খাম আৰু ফ্ৰাই কৰি আছোঁ। এতিয়া পানী অলপ ঢালি দিম। रेडी हाय मेरा खाना रेडी। फोन इनके खाम और एकदम सिंपल के खाम। ये मेरा खाना गाइस। এতিয়া মই খাম আৰু একদম মোৰ সিম্পল খানা, সিম্পল এতিয়া মই খাম আৰু এনেকৈ আৰু সিম্পলকৈ খাইছোঁ আৰু মই ইয়াতে বহি পিনি খাইছোঁ আৰু এক্সট্ৰা জেগা নাই, এনেকৈ এডজাষ্ট কৰি পিনি খাব লাগিব। আৰু মোৰ এনেকৈ ফ্ল'ৰতে বহি ভাত খাই ভাল লাগে। মজা মোৰ কাৰণে মজা, আৰু আপোনালোকৰ কাৰণে মজা নহ'ব, কাৰণ মই একদম পূৰা চিম্পলকৈ বনাইছোঁ ন। চিকেন মাই ফেভৰেট। গাইজ ভাত খাই পিনি পঢ়া শুনা কৰিম বুলি ভাবিছিলোঁ, কিন্তু পঢ়া শুনা কৰিবই নোৱাৰিলোঁ, কাৰণ খোৱাৰ পাছত একদম পেট ভৰি গ'ল ন। একদম টোপনিয়ে ধৰিছে আৰু একদম এলাহ লাগিছে, আৰু সেইটো কাৰণে নপঢ়িলোঁ আৰু আজিয়ে জীৱনত মই সোনকালে শুই গ'লোঁ। এতিয়া কিমান সন্ধিয়া, মানে ৰাতি 7:30 বাজিছেহে। মই জীৱনত আজি ফাৰ্ষ্ট টাইম সোনকালে শুইছোঁ আৰু। অ'কে গাইজ, থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।